हेलो गाइज मोर अन्य एटा भिडिओলৈ মই আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ দাদাৰ বিয়া আছে, সো তালৈ যাম আমি আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। সো আজিৰ ভিডিওটো চাই আৰু এয়া চাওক, আমি বিয়া আহি পাই গলো আৰু এয়া বিয়াৰ ৰভাতলি হয়, সন্মুখৰ গেটখন হয়। এবাৰ তলপ ফুৰবে আৰু তাৰ পিছত আমাৰ কাজিনখিনি মানে গোটেইখিনি লগ লাগি আমি ফুৰিবলৈ আহিলোঁ। তাৰ পিছত এয়া চাওক কিছু তাৰ দৃশ্য, মানে প্ৰাকৃতিক দৃশ্য কি ধুনীয়া লাগিছে ন চাবলৈ। চাওকচোন কি ধুনীয়া সেউজীয়া পথাৰ। এয়া চাওক, আমি গোটেইকেইটাই লগ লাগি মানে বৰফ খাবলৈ ধৰিলোঁ। মানে আগতে সৰুতে খাইছিলোঁ স্কুলৰ টাইমত এইটো বৰফ। আজি একদম নষ্টালজিক হৈ গ'ল পুৰা। বিয়া খাবা ক'ত ই ৰিক্সা লৈ বেছি এনে চাওক বা মোক ফটো তুলিছে এইটো। ভাত খাইছে, আমি দৈ গ'লো নেকি পিছফালে। আৰু তাৰ পিছত আমি গোটেইকেইটাই আহি ভাত খাবলৈ বহি গ'লোঁ আৰু একদম চাওকচোন পুৰা ফেনখনৰ সন্মুখতে বহি লৈছোঁ গোটেইকেইটাই, পুৰা একদম গৰমতে। আৰু তাৰ পিছত এতিয়া আমি মাহঁত ঘৰলৈ গ'ল, কিন্তু আমি গোটেইকেইটাই ল'ৰা ছোৱালী লগ লাগি আজি থাকিম বুলি ভাবিছোঁ বিয়াতে, মানে দৰাৰ লগত যাম কইনাথেৰ ঘৰত। সেইবাবে অকণমান টাইম তাত থাকি এতিয়ানো কি কৰোঁ বুলি ভাবি, বা এজনীৰ ঘৰ তাতে ওচৰতে হয়, সেইবাবে আমি গোটেইকেইটাই একদম তালৈ গমন কৰিলোঁ। আৰু গৈ থকা টাইমতে আমাৰ লগত এটা অঘটনো হ'ল, মানে মই তিনিটা লৈ গৈছিলোঁ না গাড়ীত, সেইবাবে মানে ডাউন অলপ জেগাখিনিত মই মানে শ্লিপ খাই গ'লোঁ আৰু মোৰ চেণ্ডেল পাত ছিঙি গ'ল। আৰু এই দুয়ো মানে মোৰ কাৰণে ফেব্ৰিকুইক আনিবলৈ গৈছিল। আৰু এয়া চাওক গাইজ, লিচু লমালমে লাগি আছে কিন্তু পকা নাই দিয়ক। আমি কিন্তু টাইমটো বেয়া হ'ল যোৱাৰ টাইমটো। গাইজ এগিলাখান বিনামূলীয়া পাইডত দিছে আমাৰে, মাইনাই খোজকাঢ়ি যাই আছে পুৰা একদম, আৰু সেইটো গেছি একদম পথাৰত নামি মানে ধূলা দেখি। এতিয়া আৰু বেগটো বিয়া যাই আছো আৰু চাই থাকক। চেণ্ডেল ছিঙি গ'ল, এতিয়া অৱস্থা মানে বিয়া খাবা এনেকুৱা অৱস্থা আছে মানে গাইজ। আৰু তাৰ পিছত আমি আহি পালোঁ আৰু এয়া চাওক দৰাক গা ধুৱাই আছে আমি অহাৰ টাইমত। আৰু কিছু নিয়ম চাওকচোন, দৰা ধোৱাৰ টাইমত কিদৰে বিয়া গীত গায় আৰু কিদৰে নিয়মবোৰ পালন কৰে। আৰু এয়া দৰাক গা ধুৱাই আনি চোতালত বহোৱা হ'ল। আৰু তাৰ পিছত আমি দৰাৰ লগত কইনাথেৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু এয়া চাওক, আমি এতিয়া কইনাথেৰ ঘৰ পাই গ'লোঁ। আৰু এয়া হ'ল দৰাক কইনাঘৰীয়া মানুহে প্ৰশ্ন সুধি থকা মুহূৰ্ত, মানে কিছু নিয়ম। আপোনালোকৰ তাতো হয় চাগে মানে এনেকুৱা কিছু নিয়ম, জনাবচোন কেনেকুৱা নিয়মবোৰ। বিয়া কইনাথেৰ ঘৰ পালোঁ।
আছে আপনি গেলে যাইবে আমার গাল আমার আগে জানেন আৰু কইনা ঘৰত এইদৰে দৰাক আদৰা হ'ল। কইনাৰ ভাইকে দৰাৰ ভৰি ধুৱাই দিলে। আৰু পিছে মানে কইনাথেৰ ঘৰত বিশেষ একো বেছি নিয়ম নাছিল, মানে হোম পুৰা এনেকুৱা কামবোৰ নহয়, মানে তেওঁলোকৰ ভকতীয়া বুলি এটা হেৰি আছে, সেইবাবে নকৰে। সেইবাবে কইনাক দৰাথেৰ ঘৰলৈ নি তাত হোম পুৰা হ'ব। চ' ইয়াতে আমি বেছি টাইম নাথাকিলোঁ। আমি ভাত খাই উঠি তাৰপিছত বাছত বহিবলৈ গ'লোঁ। আৰু এইদৰে আমি কইনালৈ দৰাথেৰ ঘৰলৈ বুলি উভতি আহিলোঁ। আৰু এয়া চাওক, আমি দৰাথেৰ ঘৰ পামেই আৰু আমাৰ এইখন নলবাৰী মেডিকেল কলেজখন হয়। এয়া কিছু ৰাতিৰ দৃশ্য, মই দেখা নাছিলোঁ, আজি দেখিলোঁ, চ' আপোনালোককো দেখুৱাই দিলোঁ। আৰু এয়া চাওক, দৰাথেৰ ঘৰ আহি পালোঁ আমি। আৰু আহি পোৱাৰ পিছতে সকলোবোৰ বিয়াৰ নিয়ম নীতি হোম ইয়াতে পালন কৰা হ'ল, মানে সকলোবোৰ কৰা হ'ল। কইনাও আহিল, মই পিছে বেছি টাইম নাথাকিলোঁ বিয়া হোৱালৈ। চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। তেওঁলোকৰ যুগ্ম জীৱন সুখময় হওক তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। বাই।